কলাইগাঁৱত সদৌ অসম কেওট সন্মিলনীৰ ওদালগুৰি জিলা শাখাৰ সংবাদমেল। বিটিচি প্ৰশাসনে কেওট সম্প্ৰদায়ক অৱহেলা কৰাৰ অভিযোগ কেওট সন্মিলনীৰ। সদৌ অসম কেওট সন্মিলন ওদালগুৰি জিলাৰ সাধাৰণ সভাত আয়োজিত সংবাদমেলত সন্মিলনীৰ তৰফৰ পৰা আমি ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে বিটিচিত বুজন সংখ্যক জনসংখ্যা মানে কেওট জনসংখ্যা থকা স্বত্তেও বা জনগোষ্ঠীটোক সম্পূৰ্ণৰূপে অৱহেলা কৰি আহিছে, যিটোত নেকি বিটিচি প্ৰশাসনে আমাক অৱহেলা কৰিছে। আৰু এই কথাখিনি স্পষ্ট হৈছে যেতিয়া কেওট জনগোষ্ঠীৰ পৰা মনোনীত সদস্য দিয়াত প্ৰদীপ কুমাৰ বায়ন নামৰ ব্যক্তিজনক দিছিলে, কিন্তু পিছলৈ গম পোৱা গ'ল যে তেওঁ আচলতে কেওট নহয়, কলিতা জনগোষ্ঠী। গতিকে এই ক্ষেত্ৰত ইতিমধ্যে অৰ্পণা মেধি নামৰ আন এজনী ব্যক্তিক সাধাৰণ জাতিৰ পৰাও মানে তেওঁক মনোনীত সদস্য পাৰিষদ দিয়া হৈছিলে। গতিকে দুয়োটা কলিতা জনগোষ্ঠীৰ পৰা হোৱাৰ কাৰণে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ। আমি বুজিছোঁ যে কেওটবিলাক ইয়াতে অৱহেলিত হৈ আছে। গতিকে আমি বিটিচি প্ৰশাসনক দাবী জনাইছোঁ আৰু তীব্ৰভাৱে আমি নিন্দাও কৰিছোঁ, যাতে আমাৰ জনগোষ্ঠীটোক এনেকুৱাকৈ অৱহেলা নকৰি আমাৰ জনগোষ্ঠীৰ ফালৰ পৰাও এজন ব্যক্তিক যাতে পাৰিষদ হিচাপে দিয়ক আৰু আমাৰ যিটো মানে অভাৱ, এই অভাৱ যাতে পূৰণ কৰক। বিটিচিত সৰ্বমুঠ 70,000 পৰা 80,000 জনসংখ্যা কেওট জনগোষ্ঠী আছে আৰু নিৰ্বাচনত এটা নিৰ্ণায়ক ভূমিকা লোৱা স্বত্বেও আমি অৱহেলিত হৈ আছোঁ। তো সেইফালেদি আমি পিছপৰা জাতি হিচাপে আমাৰ যিবিলাক ঠাইত বসতি প্ৰধান, কেওট বসতি প্ৰধান, তেনেকুৱা দুটা অঞ্চলক যাতে অঞ্চলৰ মানে পৰিষদীয় সমষ্টি কেওটৰ বাবে নিৰ্ধাৰণ কৰি ৰাখিব লাগে, অৰ্থাৎ ৰিজাৰ্ভ কৰি ৰাখিব লাগে। আৰু আগন্তুক দিনত প্ৰশাসনে চৰকাৰৰ বিভিন্ন নিগম, নিকায়, বোৰ্ড, কেওট জনগোষ্ঠীক অগ্ৰাধিকাৰ দিয়া ছিলেকশ্যন বোৰ্ড অৰ্থাৎ CSBত যাতে কেওটৰ তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি দিয়াৰ ক্ষেত্ৰত যাতে কেওট জনগোষ্ঠীক এটা সুবিধা দিয়া। বিটিচিত যিবোৰ ঠাইত কেওট জনগোষ্ঠীৰ লোক অধিককৈ আছে তাত VCDCৰ চেয়াৰমেন বা সদস্য আদি দিয়াৰ বাবে আমি দাবী জনাইছোঁ। আৰু অন্য ঠাই যদি এই কামখিনি নকৰে তেতিয়াহ'লে আমি আমাৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম আৰু 21ৰ নিৰ্বাচনত আমি হয়তো ইয়াৰ এটা যোগ্য প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিম। চাওক, প্ৰাক নিৰ্বাচনী যেতিয়া ডাঙৰীয়াই কৈছিল বিটিচিত সকলো জাতি জনগোষ্ঠীকে সম অধিকাৰ দিয়া হ'ব, সমমৰ্যাদা দিয়া হ'ব, তেওঁলোকে ফুল জাৰি মাৰিছিল। কিন্তু এতিয়া আমি দেখা পালোঁ নিৰ্বাচনৰ পিছত আমাক কেওট জনগোষ্ঠীটোক সম্পূৰ্ণভাৱে প্ৰতাৰণা কৰা হ'ল, বঞ্চিত কৰা হ'ল, অপমান কৰা হ'ল। তেওঁলোকে প্ৰচাৰ কৰিলে যে কেওট জনগোষ্ঠীৰ ফালৰ পৰা এগৰাকী পাৰিষদ দিয়া হ'ল, মনোনীত পাৰিষদ, কিন্তু তেওঁলোকে আমাক চৰম অপমান কৰিছে। তেওঁলোকে মনোনীত পাৰিষদ দিয়া বুলি কৈ কলিতা জনগোষ্ঠীৰ ফালৰ পৰা দিয়া হ'ল, কিন্তু আমাক চৰমভাৱে তেওঁলোকে অপমান কৰিছে। আমি ইয়াৰ বাবে তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আমি 7 দিন সময় দিছোঁ তেওঁলোকক, অতি শীঘ্ৰে তেওঁলোকে ইয়াৰ এটা সিদ্ধান্ত তেওঁলোকে ল'ব লাগে আৰু কেওট জনগোষ্ঠীক তেওঁলোকে যিটো আমাক অপমান কৰা হ'ল তেওঁলোকে তাৰ বাবে তেওঁলোকে ক্ষমা খুজিব লাগে। বিটিচিৰ কেওট বসতি প্ৰধান অঞ্চলৰ যিকোনো দুটা অঞ্চল পৰিষদীয় সমষ্টি হিচাপে কেওটৰ বাবে সংৰক্ষিত কৰি ৰাখিবলৈও দাবী জনায় কেওট সন্মিলনীয়ে। ব্যুৰ' ৰিপৰ্ট, নেক্সট নিউজ, গুৱাহাটী।